নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই নতুন এটা ৰেচিপি লৈ আহিছোঁ, বইল চিকেন। কেনেকৈনো বনাওঁ ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ। আৰু কিমাননো খাব তেল মছলা দিয়া, সেইকাৰণে ভাবিলোঁ আজি বইল চিকেন বনাওঁ বুলি। এতিয়া ভিডিঅ'টো চাওঁ আহক। এয়া প্ৰথমতে মই কেৰাহীখন পাতি লৈছোঁ। মাংস লৈ লৈছোঁ মই আধা কেজি। আজি ডাঙৰ ডাঙৰকৈ মাংসখিনি অলপ কাটি লৈছোঁ। এতিয়া মই মাংসখিনি দি দিছোঁ। মাংসখিনি দিয়াৰ পিছত মই লৰাই আছোঁ, এনেকৈ লৰাই আছোঁ। গেছটো কমাই ৰাখিছোঁ। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি দিছোঁ। আজি বইল চিকেনৰ লগত বনাওঁ মই লাই শাক। এইফালে আলু 3টা কাটি লৈছোঁ। বিলাহী এটা, জালুক লৈ লৈছোঁ কেইটামান, আদা নহৰু লৈ লৈছোঁ এইফালে। এতিয়া অলপ সময় ঢাকাৰ পিছত আকৌ মই লৰাই দিম মাংসখিনি। এতিয়া হালধি দি দিলোঁ, সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আকৌ এতিয়া মই ভালদৰে লৰাই দিম মাংসখিনি। অলপ সময়ৰ কাৰণে আকৌ ঢাকি দিছোঁ। এতিয়া মাংসখিনিৰ পৰা তেল ওলাইছে, দেখিছেনে? এতিয়া মই বিলাহী কাটি লৈছিলোঁ, এটা দি দিছোঁ ইয়াত। ভালদৰে লৰাই দিছোঁ। আদা নহৰু দিছোঁ খুন্দি থোৱা। এতিয়া আকৌ ভালদৰে লৰাই দিছোঁ। কিমান ধুনীয়া কালাৰ হৈছে। আপোনালোকে এনেদৰে বনাই খাই চাবচোন, খাবলৈ বহুত সোৱাদ হৈছিলে। এতিয়া আকৌ অলপ সময়ৰ কাৰণে ঢাকি দিছোঁ। গেছটো কম কৰি ৰাখিছোঁ। এতিয়া আকৌ মই লৰাই দিছোঁ, নহ'লে দেৰি যাব। এনেকৈ লৰাই থাকিব। এতিয়া মই কাটি থোৱা লাই শাকখিনি দি দিছোঁ আৰু আলু 2টা কাটি লৈছিলোঁ। এতিয়া আকৌ ভালদৰে মই লৰাই দিম। এনেদৰে বইল চিকেনৰ লগত লাই শাক পাত এনেকৈ খাই চাব, আপোনালোকেও খাবলৈ বহুত সোৱাদ হৈছিলে। আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰিব। এতিয়া আকৌ অলপ সময়ৰ কাৰণে ঢাকি দিলোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আকৌ মই লৰাই দিছোঁ লাই শাকখিনি দিয়াৰ পাছত। এতিয়া মই দি দিলোঁ গৰম পানী কৰি ৰাখিছিলোঁ। এতিয়া খুন্দি থোৱা জালুকখিনি দি দিছোঁ। এতিয়া গেছটো বঢ়াই দিছোঁ।
আকৌ মই লৰাই দিছোঁ জালুকখিনি দিয়াৰ পাছত। অলপ সময়ৰ কাৰণে এতিয়া আকৌ ঢাকি দিম উতলিবলৈ। এয়া উতলিয়ে গৈছে শাকখিনি। মাংসখিনি হৈয়ে গৈছে আৰু এয়া দেখিছে কিমান ধুনীয়া হৈছে। এয়া চব কিমান ধুনীয়া হৈছে। আপোনালোকেও খাই চাব এনেদৰে। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগুৱাই যোৱাত সহায় কৰিব। আজিলৈ বাই বাই, নতুন এটা ভিডিঅ'ত লগ পাম।